নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আৰু ক্ষতিপূৰণ পোৱা নাই বিশ্বনাথবাসী ৰাইজে 2011 চনতে আৰম্ভ হোৱা বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 57 পৰা 50 কিলোমিটাৰ সংযোগী 2 লেনযুক্ত পথছোৱা 4 লেনলৈ উন্নীত কৰাৰ কাম আৰম্ভ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ আকু আন্তঃগাঁথনি উন্নয়ন পৰিষদে ইয়াৰ অধীনত ঠিকা লাভ কৰে ঠিকেই ইঞ্জিনিয়াৰিং নামৰ সংস্থাটোৱে সেই মৰ্মে কোম্পানীটোৱে 2016 চনৰ পৰাই কাম আৰম্ভ কৰিছিল আৰু 3 বছৰৰ ভিতৰত এই কোম্পানীটোৱে পথছোৱাৰ নিৰ্মাণ শেষ কৰিব বুলি ঘোষণা কৰিছিল যদিও সম্পূৰ্ণ হোৱাটো দূৰৰে কথা পথ নিৰ্মাণৰ বাবে স্থানীয় লোকৰ পৰা অধিগ্ৰহণ কৰা মাটিৰ বিপৰীতে আইন অনুসৰি ক্ষতিগ্ৰস্ত হোৱা পথপথৰ ব্যৱসায়ী তথা ৰাইজৰ মাটি আৰু সম্পত্তিৰ ক্ষতিপূৰণ দিয়াৰ কামেই সম্পূৰ্ণ কৰিব পৰা নাই এই ক্ষেত্ৰত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ অংশীদাৰ CPIM দলৰ জিলা কমিটিৰ লগত বিশ্বনাথ জিলা কংগ্ৰেছৰ এক যৌথ সংবাদমেল অনুষ্ঠিত কৰি আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই কয় যে ডেভেলপমেণ্ট কৰ্পোৰেচনৰ অধীনত ভাৰত চৰকাৰে ইয়াৰ কাম 2011 চনৰ পৰা আৰম্ভ কৰিছিল আৰু এই কামৰ নিবিদা লাভ কৰিছিল TK ইঞ্জিনিয়াৰিং এণ্ড কনচৰ্টিয়াম প্ৰাইভেট লিমিটেডৰ নামৰ এক সংস্থা আৰু এই সংস্থাটোৱে কৈছিল যে 3 বছৰৰ ভিতৰত অৰ্থাৎ 2016 চনত তেওঁলোকে কৈছিল যে 3 বছৰৰ ভিতৰত এই ৰাস্তাৰ কাম সম্পূৰ্ণ হ'ব কিন্তু আজি 2020 চন পৰ্যন্ত পালেহি এই ৰাস্তাৰ কামবোৰ নহ'লে আনকি এক ক্ষতিগ্ৰস্ত লোকসকল বিশ্বনাথ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলে উপযুক্ত ক্ষতিপূৰণ নোপোৱাত বিষয়টো আইনী প্ৰক্ৰিয়ালৈ গৈছিল আৰু সেইমতে বিশ্বনাথ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক 54% এৱাৰ্ড দিয়া হৈছিল আৰু 100% সলিচিয়াম দিছিল আৰু একাংশ ক্ষতিগ্ৰস্ত লোকে এনেদৰে ক্ষতিপূৰণ পাইছিল কিন্তু আন একাংশ ৰাইজক এই ক্ষতিপূৰণ দিবলৈ এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অস্বীকাৰ কৰিছে বিশ্বনাথ জিলাত এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু দুগৰাকী শাসকীয় দলৰ বিধায়ক উৎপল বৰা আৰু প্ৰমোদ বৰঠাকুৰ থকা সত্ত্বেও আজিলৈকে সাধাৰণ ৰাইজে ক্ষতিপূৰণ নোপোৱাটো চৰকাৰৰ চৰম ব্যৰ্থতা বুলি অভিযোগ কৰি বৰাই অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ দাবী কৰে সংবাদমেলত CPIM দলৰ বিষয়ববীয়াসকলৰ লগতে মুখপাত্ৰ বৰাই এই বুলিও অভিযোগ আনে যে ভুক্তভোগী ৰাইজে এই সংক্ৰান্তত যি আন্দোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সেই প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱা নাই আজি পৰ্যন্ত যিসকল লোকে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ'ল সেই লোকসকলে ক্ষতিপূৰণ পোৱাৰ দাবীত আজি আমি বিশ্বনাথ জিলা কংগ্ৰেছ আৰু CPIM দলৰ বিশ্বনাথ জিলা সমিতি আমি যৌথ সংবাদমেল যোগে আমি এটা দাবী উত্থাপন কৰিছোঁ যে যিহেতু 2011 চনত চৰকাৰে ভূমি অধিগ্ৰহণ কৰিছিলে 15 ৰাষ্ট্ৰীয় ঘাইপথ চাৰিকূৰীয়ালৈ উন্নীতকৰণ কৰা হয় আজি আমি দেখিছোঁ প্ৰথম অৱস্থাত 1894 চনৰ এখন পুৰণিকলীয়া ভূমি অধিগ্ৰহণ আইনৰ জৰিয়তে ভূমি অধিগ্ৰহণ কৰাৰ কাৰণে ক্ষতিগ্ৰস্তসকলে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব নোৱাৰিলে ৰাইজে বিপুল আন্দোলন কৰিব লগা হ'ল আমি CPIM দলৰ তৰফৰ পৰা আমি ৰাইজৰ উদ্যোগত আমি 15 ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিগ্ৰস্ত পৰীক্ষা উন্মোচন এটা সংগঠন বনাই পেলাই আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিলোঁ শেষত অসম চৰকাৰে প্ৰতিবাদকাৰীসকলৰ দাবীৰ ওচৰত সৈমান হৈ পেলাই নৰ্থ আছাম কমিশ্যনাৰক আৰ্বিট্ৰেটৰ হিচাপে নিয়োগ কৰি এটা আৰ্বিট্ৰেশ্যন এৱাৰ্ড দিলে আৰু সেই আৰ্বিট্ৰেশ্যন এৱাৰ্ডটোত তেওঁলোকে কোৱা হৈছিলে যে সকলো চৰকাৰী বেচৰকাৰী মাটিত যিসকল ক্ষতিগ্ৰস্ত আছে তেওঁলোকে ক্ষতিপূৰণ পাব লাগে কিন্তু আজি আমি দেখিলোঁ যে চৰকাৰে আৰ্বিট্ৰেটৰে আৰ্বিট্ৰেশ্যন এৱাৰ্ডটো দিয়াৰ পাছতো আজি NHAI দিছিলে পইচা মুকলি কৰি দিব নোৱাৰিলে একাংশ লোকক পইচা মুকলি কৰি দিয়া হ'ল যদিও এতিয়া বহুত পদপথৰ দোকানী আছে ষ্ট্ৰীট ভেণ্ডৰ যিসকলক আৰ্বিট্ৰেশ্যনৰ এৱাৰ্ডত নিৰ্দিষ্ট কৰি কৈ দিয়া হৈছে যে পদপথৰ দোকানীসকলক তেওঁলোকৰ ক্ষতিপূৰণ দিব লাগে আজিলৈকে সেই ক্ষতিপূৰণ তেওঁলোকে নিদিলে অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ কি হ'ল বন্ধু ভাড়া চাৰা নামাৰি শুই আছ যে নুশুই কি কৰিম হে বেটাৰী চাৰ্জ শেষ এই সেইদিনাখন লৈছিলোঁ হে বেকআপে নিদিয়ে নহয় এৰ' GT বেটাৰী ল'লে এনেকুৱা অৱস্থা হ'বই সেইকাৰণে মোৰ নিচিনাকৈ পাৱাৰ 7 120 এম্পিয়াৰ বেটাৰী ল'ব লাগে ইয়ান বেটাৰীৰ নিচিনা নহয় আপুনি বাৰু ই-ৰিক্সাৰ চালক নেকি আৰু উপযুক্ত মূল্যত আপুনিও বিচাৰে নেকি সৰ্বোত্তম বেটাৰী তেন্তে এতিয়া চিন্তা নাই কাৰণ পাৱাৰ 7 ই-ৰিক্সাৰ বেটাৰী এতিয়া আপোনাৰ ওচৰৰ চহৰ ঢেকীয়াজুলিৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হাবুৰ ইলেক্ট্ৰনিক্সত উপলব্ধ তাৰোপৰি ইয়াত আপুনি UPS কনভাৰ্টাৰ ডিজিটেল ৱেইং মেচিনৰ বেটাৰীও ক্ৰয় কৰিব পাৰিব লগতে বাজাজ ফাইনেন্সৰ দ্বাৰা EMI ৰ ব্যৱস্থা আছে গতিকে ঢেকীয়াজুলি চহৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হামো ইলেক্ট্ৰনিক্সত সোনকালে যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 7002618332 আৰু 943505953